बाक्सानि हाटखलायाव मानै हाग्रानि मैदेरनि उदखार फुंनिफ्रायनो गामियाव उदखार खालामगासिनो हाग्रानि मैदेर मानैया हाग्रानि मैदेरनि उदखाराव जिब जुनार खहा खालामनायजों लोगोसे माखासे नखरफोरावबो खहा खालामदों। माइकिं खालामनानै हाग्रा बिफाना सांग्रां खालामनो नाजादों रायजोखौ। दासिमबो गामियाव थागासिनो मैदेर मानैया। मैदेरखौ गिनानै हाटखलानि गर आलि भलानाथ गोजौ फरायसालिया आनजादखौ बन्द खालामो। फरायसालिनि खाथियावनो मैदेर मानैया थादों। हायुङारि मानास हाग्रामानिफ्राय ओंखारबोदों मानै मैदेरा। फारसेथिं हाटखलानि सप्तानि बाजार थानायाव जेंनाजों भुगिदों रायजोआ। दायो जाथाय जानाय जायगायाव नुजाथिदों मानास टाइगार प्रजेक्टनि फिल्ड डाइरेक्टर, सालबारि महकुमा पुलिस मावख'नि मावख'गिरि, पुलिस हाग्रा बिफाननि गिदिर हानजाया। हाग्रा बिफाना मानासाव मानै मैदेरखौ होनानै लांनो नाजादोंब्लाबो दासिमबो लांनो हायाखै। ৰাতিপুৱা ৫টামান বজাৰ পৰা আপোনাৰ পুৰা কণ্ট্ৰাক্ট চলি আছে। ইমূৰৰ পৰা সিমূৰ, সিমূৰৰ পৰা সিমূৰ, কোনো কণ্ট্ৰল নাই, মানে বহুত ভয়ানক অৱস্থা। ইতিমধ্যে আমাৰ ঘৰৰ ওচৰতে আমাৰ মানে এঘৰ মানুহৰ পাকঘৰ চাকঘৰ ভাঙি পেলাইছে। তাৰপিছত এঘৰ মানুহৰ গৰু এটা মাৰি পেলাইছে। বহুত সন্ত্ৰাস আৰু এতিয়ালৈকে তাৰমানে কোনো কণ্ট্ৰল নাই। আৰু নৰেও দিয়কচোন কণ্ট্ৰল কৰিব, ইমান সম্ভৱো নহয়। ইমান যিমানকৈ বনৰীয়া ইমূৰৰ পৰা সিমূৰ পূৰা ঘূৰি আছে। সিহঁতেও একচুৱেলি ভয় খাই আছে, খঙাল হৈছে। মানুহ ধৰক সিহঁতে মানুহ নাপায়, এতিয়া মানুহ পাইছে চাৰিওভাগে। আৰু আমাৰ ধৰক জনবসতি ঘন গাঁৱৰ, গতিকে ইফালে ওলাই গ'লে ভাবে সিফালে মানুহ পায়, সিফালে পালে সিফালে মানুহ পায়, গতিকে ওলাই যাব তাহাঁতে ৰাস্তা বিচাৰি পোৱা নাই। যাৰ কাৰণে সিহঁতৰ বহুত প্ৰব্লেম হৈছে। আৰু বিশেষকৈ আজি আৰু এটা বিশেষ প্ৰব্লেম হৈছে। মানুহ কিহৰ কাৰণে বেছি আছে, আপোনাৰ আজি বজাৰ দিন। বজাৰ দিনত ইফালৰ পৰা মানুহ হৈছে, ইফালৰ পৰা মানুহ হৈছে, তো ৰাস্তাত এনেই ভিৰ হৈ আছে। সেইকাৰণে মানে আজি বহুত প্ৰব্লেম হৈ আছে। নিশ্চয় মানাছৰ পৰা, মানে মানাছৰ পৰা আহিছে। আৰু যিহেতুকে আমাৰ ওচৰতে মানাছ, কিমানটা আহিছে মইতো দুটা দেখা পাইছোঁ। ফৰেষ্টৰ মানুহ আহিছে, ফৰেষ্ট ডিৰেক্টৰ আহিছে, এৰিয়া ডিৰেক্টৰ আহিছে বুলি শুনিছোঁ। পুলিচৰ মানুহে ৰাতিপুৱাৰ পৰা লাগি আছে। সিহঁতেও যিমান পাৰে চেষ্টা কৰি আছে। এতিয়া বৰ্তমান বাৰীৰ জংঘলত মানে অৱস্থান লৈ আছে। এই অকণমান দূৰতে, মই মানে অলপ আগতে চাই আহিলোঁ, মানে লাইভ দেখা নাই, মানে তথাপিও ওচৰৰ পৰা চাই আহিছোঁ। মানে সেইখিনি এলেকাতে আছে, গছ চছ লৰা দেখা পায় আৰু কি। ফৰেষ্টৰ মানুহে মাইকিঙৰ ব্যৱস্থা কৰিছে নেকি? মাইকিঙৰ ব্যৱস্থা মানে ঠিক সেইকাৰণে কিন্তু মাইকিং কৰা বুলি শুনিছোঁ মই। আজি বজাৰ বাৰৰ কাৰণে অলপ প্ৰব্লেম হৈছে। মানুহ এতিয়া বহুত অহা যোৱা বন্ধ কৰি আছে। যিটো কিমান বন্ধ কৰিব চবেইটো গম নাপায়, দূৰৰ পৰা আহিছে। মানে আতংকিত হৈছে মানুহ। আতংকিত স্কুলো বন্ধ দিব লগা হৈছে। স্কুলটো বন্ধ দি দিছে, ছুটি দি দিছে, স্কুল ছুটি দি দিছে। আৰু এইখিনিতে স্কুল বজাৰ পালেতো ধৰক ভয়ানক ক্ষতি হ'ব, কিমান মৰিব হিচাপ নাই। মানে একেবাৰে পৰিস্থিতি এনেকুৱা মানে বেয়া হৈ পৰিছে যে হাতী দুটা আমাৰ স্কুলৰ ওচৰতে 100 গজ আঁতৰত হাতী দুটা এতিয়া বাহৰ পাতি আছে। বহুত ৰাইজ প্ৰশাসনৰ মানুহ আহিছে। মানে আমাৰ গৰু ছাগলী হাতী মাৰিছে ৰাতিপুৱাৰ পৰা। আৰু ৰাইজে হাতীটো খেদাৰ কাৰণে দুটা হাতী খেদাৰ কাৰণে ৰাইজে বহুত চেষ্টা চলাই আছে। কিন্তু হাতী দুটা এতিয়ালৈকে ওলাই যোৱা নাই। ফৰেষ্টৰ পৰা মানুহ আহিছে আৰু আমাৰ ওচৰতে আউটপোষ্ট আছে, তেওঁলোকো আহিছে। আহি ছাত্ৰ ছাত্ৰীবিলাক আহি স্কুলত সোমাইছে। পৰীক্ষা আছে আমাৰ, ছেকেণ্ড ইউনিট টেষ্ট। কিন্তু আজি পৰীক্ষাটো আমি কেঞ্চেল কৰিব লগা হ'ল। কাৰণ এনেকুৱা 100 গজ আঁতৰত মানে হাতী দুটা আছে। গতিকে আমি এই ছাত্ৰ ছাত্ৰীৰ ইমান ৰিস্ক আমি ল'ব নোৱাৰোঁ। গতিকে যদি কিবা কাৰণত কোনোবা ছাত্ৰ ছাত্ৰী আহত হয়, তেতিয়া আমি দায়ী হ'ম। সেয়ে আমি কি কৰিছোঁ, এতিয়া পৰীক্ষা বৰ্জন কৰিছোঁ। আৰু এই পৰীক্ষাটো আমি পিছত আমি এদিনাখন পাতিম, এইটো সিদ্ধান্ত লৈছোঁ। এইটো আচলতে ইয়াৰ বহুত কাৰণ আছে। আমি বনাঞ্চল ধ্বংস কৰি যেতিয়া গছ গছনি কাটিছোঁ, হাতীবিলাকৰ খাদ্যৰ অভাৱ হৈছে। গতিকে সেইবিলাকে এতিয়া ধাননি পথাৰত মানে ধান খোৱাৰ কাৰণে সিহঁতে আহিছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে গছ গছনি কাটিব নালাগে, এইটো যাতে ৰোধ কৰে। এতিয়া মই সেইটো প্ৰশাসনৰ পৰা একো গম পোৱা নাই। তেওঁলোক আহিছে, কিন্তু তেওঁলোকৰ বুদ্ধিমতে তেওঁলোকে কৰিব। ৰাইজেও ইয়াত কিন্তু বহুত সহায় কৰিছে। বৰ্তমানে অৱস্থান লৈ আছে জংঘলত আছে। আচলতে মানে আমাৰ স্কুলৰ পৰা 100 গজ আঁতৰত আছে।